এইখিনি কেৰাহীত এতিয়া দুপৰীয়া শাক বনাবলৈ তেল মাৰি ল'লোঁ। আপোনালোকক দেখুৱাইছোঁ এইখিনি লোকেল মুৰ্গী লেগ পিচ মই দেখুৱাইছোঁ। আজি যিহেতু মানুহজনে বজাৰৰ পৰা কটাকৈ আনিলে, ঘৰত আনি মেলি কাটি থাকিবলৈ সময় নাই, মানুহজনৰ ডিউটি আছে, সেইকাৰণে মই আপোনালোকক অকণমান দেখুৱালোঁ। আজি 3 দিন ধৰি ভিডিঅ' দিব পৰা নাই, আৰু সেইখিনিকে অকণমান দেখুৱাই বোলো আজি ভিডিঅ'টো দিওঁ। যিসকলে মোৰ ভিডিঅ'ৰ কাৰণে ৰৈ থাকে, আপোনালোকক মই দেখুৱাই গৈছোঁ। চাওক, এইপিনে মই মাংস আলু ভাজি ল'লোঁ। লগতে ভাজি যেতিয়া ধুনীয়াকৈ সিজি যাব তেতিয়া মই পানী দিম। আৰু মোৰ মাংস আগতীয়াকৈ মই জলকীয়া নিদিওঁ, যিহেতু ল'ৰা দুটাৰ কাৰণে মই কাঢ়ি লওঁ মানে অকণমান দিলে মানে খাব পাৰিব, কিন্তু দেউতাকে বহুত জলকীয়া খায়, সেইকাৰণে মই ল'ৰাকেইটালৈ কাঢ়ি লওঁ। তাৰপাছতে আমাৰ মানে জলকীয়া পানী দি আমি আকৌ ধুনীয়াকৈ সিজাই ল'বলগীয়া হয়। চাওকচোন, ধুনীয়াকৈ কালাৰখিনি ইমান ধুনীয়াকৈ একেবাৰে শুকানকৈ। চাওক, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। লগতে এইখিনি দেখিছেনে, মই এইখিনি জালুকৰ গুড়ি অকণমান দি দিছোঁ। এইপিনে উতলাই আছে জলকীয়া দিয়া জালুকৰ গুড়ি চব্জি, আৰু এইপিনে হ'ল ল'ৰাকেইটা কাৰণে মই কাঢ়ি থোৱা। এইখিনি আমাৰ এতিয়া সিজি আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া মই আহিলোঁ পাৰ্কত। গোটেই পাৰ্ক মানে চিত্ৰলেখা পাৰ্ক, আমি গোটেই ৰাউণ্ডটো খোজকাঢ়োঁ। আপোনালোককো অকণমান দেখুৱালোঁ। মই এতিয়া খোজকঢ়াৰ পাছতে আপোনালোকৰ ভিডিঅ'টো কৰি দেখাইছোঁ, খোজকঢ়াটো নেদেখুৱালোঁ, বেয়া নাপাব। দেখিছেনে, পাছফালে প্লেনটো দেখি আছে, গোটেই ঘামি মোৰ অৱস্থা বেয়া। এতিয়া মই অকণমান 5:30 6টাই বাজিলে, তেতিয়া মই ভিডিঅ'টো কৰিছোঁ। এতিয়া মই ল'ৰাটোক ফুচকা অকণ খোৱাটো দেখালোঁ, যিহেতু আমি মাক পুতেকে টাউন অকণমান ওলালে, ফুচকা নাখালে নহয়, অকণমান দেখুৱাইছোঁ আপোনালোকক। লগতে ময়ো অকণমান খাওঁতে আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব, আৰু ভিডিঅ'টো প্লিজ ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি যাব। যিমান পাৰিছোঁ আপোনালোকৰ কাৰণে চেষ্টা কৰি ভিডিঅ' অকণ দি গৈছোঁ, প্লিজ ছাবস্ক্ৰাইব কৰি যাব। চাওকচোন, এতিয়া মই খাবলৈ লৈছোঁ ফুচকা। এতিয়া ল'ৰাটোৱে ভিডিঅ' অকণ কৰি দিলে, গধূলি হ'লেই দেখিছেনে গোটেই আন্ধাৰ হৈ পৰিলে। খোজ কঢ়াৰ পাছত ফুচকা অকণ খাই লৈছোঁ, আৰু খাম কিবা এটা, আপোনালোকক দেখুৱাই যাম, চাই থাকিব ভিডিঅ'টো। আৰু মই জনাত 100% মানুহৰ ভিতৰত মানে 10%য়ে যদি ফুচকা খাই বেয়া পায়, 90% মানুহে ফুচকা সঁচাকৈ ভাল পায় বুলি মই জানো। মানে ফুচকা সঁচাকৈ দেখিলে আপুনি জিভা পানী নপৰেনে। কমকৈ খাওক, লাগিলে আপুনি 2 পিচে খাওক, সঁচাকৈ ভাল লাগি যায়। টাউনলৈ যেতিয়া আহোঁ ফুচকা নোখোৱাকৈ কেতিয়াও নাযাওঁ, যিমান পাৰোঁ কমকৈ হ'লেও খাই যাওঁ। আপোনালোকক অকণমান দেখুৱালোঁ ফুচকা খোৱা। খোজ কঢ়াৰ পাছত খোজকঢ়াটো নেদেখুৱালোঁ মানে তেতিয়া ভিডিঅ' কৰিবলৈ অকণ অসুবিধা হ'ল। 4 পাক মাৰোঁতে মোৰ অৱস্থা বেয়া হৈ গ'ল। এতিয়া চাওক, মই এইপিনে বহি ল'লোঁ, বহি কিনি মই এতিয়া ডাঙৰ ল'ৰাটোৱে মই আইচক্ৰীম খাইছোঁ। আন্ধাৰ কাৰণে ডাঙৰ ল'ৰাটোৰ পিনে অকণ ভিডিঅ'টো দেখুৱাইছিলোঁ, যিহেতু অকণ আন্ধাৰ কাৰণে মানে ভিডিঅ'টো নহ'ল, কেমেৰাটো আন্ধাৰ দেখিলে। চাওক, এইখিনি অকণমান আন্ধাৰ কাৰণে ল'ৰাটো দেখি নাই পোৱা, খাই আছে। ময়ো অকণমান খাই ল'লোঁ, আপোনালোকক অকণমান দেখুৱাইছোঁ। চাওক, আইচক্ৰীম খায়ো ভাল লাগে, ফুচকা খাই ভাল লাগে। ঠাণ্ডা হ'ল, গোটেই গাড়ী লাইট চাইট জ্বলিলে, আপোনালোকক অকণমান দেখুৱালোঁ। ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ কৰি দিব। বাৰ একেটা কথাকে কৈ আছোঁ, চাওক ভিডিঅ'টো। গাইছ, দেখিছেনে মুখখন ধুই অহা, আপোনালোকক দেখুৱালোঁ খোজ কঢ়া অকণমান, আৰু লগতে হেল্ল' গাইছ, ল'ৰাটো আহি গ'ল। হেল্ল' গাইছ,
हेलो गाइस बोला तुम जोसन पापा आसो जो पापा आसो जो এতিয়া মই গাখীৰ মুখখন মোহাৰিবলৈ গামছাকে আনা নাই এতিয়া মই গাখীৰখিনি গৰম কৰি লম এইখিনি গাখীৰ উঠাই লৈছো দেখিছে নহয় আৰু আপোনাকে দেখিলে লোকেল মুৰ্গী মই বনোৱাটো দেখুৱালোৱে আপোনাক ক'লো এইখিনি লৰাকেইটা কাৰণে অকমান এনেকে চালনি মানে খৰাহি ঢাকি থৈছো আৰু এইপিনে মই এনে জাতিলাও এনে হুদাকে ভাজিছো যিহেতু পেটৰ কাৰণে ঠাণ্ডা গাখীৰখিনি গৰম কৰি মই লৰাকেইটাক খুৱাই লম আপোনালোকক তাৰপিছত দেখিছেনে আজি মানুহজনে ভিডিঅ' দিয়া নাই আজি দুদিনমান মই আপোনালোকক কৈ দিওঁ বিশেষ দেখাবলগীয়া নাথাকিলে ভিডিঅ' সঁচাকৈ দিবলৈও নোৱাৰি বিলাহী দেখিছেনে বিলাহী নহ'লেও নহয়নে বাৰু যিকোনো শাকত বিলাহী দিবই লাগে বিলাহীখিনি দাঙিবই পৰা নাই মানে 2 কেজিও বেছি হ'ব অকমান বহি লৈছো এনেকা ভাগৰ লাগিছে মানে মাজে মাজে যোৱা হয় আপোনালোকক দেখুৱালো যে কলপাক 3 পাক 4 পাক ঘূৰাওঁতে মানে ইমান ডাঙৰ মানে কলপাকটো তাৰ গোটেই বাউণ্ডেৰীটো কিমান ডাঙৰ সেই পাকটো 4 পাক মাৰোঁতে মাথাই ঘূৰাই গ'লগে সদায় যোৱা নহয় আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত মই আমাৰ ওচৰ এই ৰাস্তা এইখিনিতে খোজকাঢ়ো কেতিয়াবা দেউতাকৰ ডিউটি পাছবেলা নাথাকিলে যাওঁ সেই আপোনালোকক অকণমান দেখুৱালো এতিয়া কি কৰিম লৰাকেইটা গাখীৰখিনি খুৱাই ল'ম ভাত বনাই দিওঁ আপোনালোকক ভিডিঅ'টো মই ইমানতে সামৰিম নতুন এটা ভিডিঅ' লৈ পুনৰ লগ পাম আপোনালোকৰ আগত ভিডিঅ'টো চাই অকমান ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেন্ট কৰি দিব বাই বাই